ভাৰত নানান বিস্ময়কৰ ঠাইৰে ভৰা এখন দেশ। আস্থা আৰু বিশ্বাসৰ এনাজৰীৰে বান্ধ খাই থকা আমাৰ এই ভাৰতত প্ৰতিদিনেই নানান অলৌকিক ঘটনা ঘটিত হয়। আৰু আমাৰ ভাৰতৰে এখন গাঁৱত এদিন এক ৰহস্যময় ঘটনা ঘটিল। কেইজনমান কৃষকে যেতিয়া পথাৰত কাম কৰি আছিল, হঠাৎ কাষতে থকা এখন জংঘলৰ পৰা তেওঁলোকে ষাঁড় গৰুৱে হেম্বেলোৱা, বাঘে গৰজা আৰু টিলিঙা বজাৰ শব্দ শুনিলে। তেওঁলোকে বাঘে জংঘলৰ ভিতৰত ষাঁড় গৰু চিকাৰ কৰা বুলি ভাবিলে। কিন্তু যেতিয়া সদায় তেওঁলোকে এই একে শব্দ শুনিলে, উৰহি গছৰ উৰ ওলাবলৈ গাঁৱৰ ৰাইজে মিলি জংঘলত ইয়াৰ উৎপত্তিস্থল বিচাৰি গ'ল। বহু সময় বিচৰাৰ পিছত তেওঁলোকে লক্ষ্য কৰিলে যে দৰাচলতে এই শব্দটো পাহাৰৰ এটি টিলাৰ কাষত থকা এটি শিৱলিংগ সদৃশ শিলৰ পৰা আহি আছে। পোনপ্ৰথমে যেতিয়া তেওঁলোকে ইয়াৰ পৰা শব্দ শুনিছিল, তেতিয়া তেওঁলোকে এয়া আন কিবা বুলি ভাবিলে। কিন্তু যেতিয়া তেওঁলোকৰ চকুৰ সন্মুখতেই এই ঘটনাৰ পুনৰাবৃত্তি ঘটিল, তেওঁলোক ভয়ত পেঁপুৱা লাগিল। এই ঘটনাৰ বিৱৰণ যেতিয়া চৰকাৰক জনোৱা হ'ল, এক চৰকাৰী দল ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ আহে। আৰু ইয়াৰ পিছত যি ঘটিল তাৰ সাক্ষী ইতিহাস। কি ঘটিছিল সেইদিনা? শিলৰ পৰা ওলোৱা শব্দৰ ৰহস্যনো কি? ক'ত আছে এই শিৱলিংগটো আৰু কি ইয়াৰ নাম? আৰু কি ইয়াৰ পিছত থকা ৰহস্য? বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ৰহস্য চিৰিজৰ এইটো ৭ম খণ্ড। আগৰ খণ্ডকেইটাৰ লিংক সোঁফালে ওপৰত দি দিছোঁ। যদি আপুনি এতিয়ালৈ চোৱা নাই, তাত ক্লিক কৰিলেই চাব পাৰিব। দ্য ডাৰ্ক ট্ৰাইব, জ্ঞাত বিষয়বোৰৰ অজ্ঞাত তথ্য। ছত্তীশগড় এক ইতিহাস প্ৰসিদ্ধ ঠাই আৰু ছত্তীশগড়ৰ গাৰিয়াবান জিলাত মাৰাউদা নামৰ এখন ঘন অৰণ্যৰে আৱৰা গাঁও আছে। আৰু এই অৰণ্যৰ মাজতে এটা আচৰিত আৰু বিস্ময়কৰ শিৱলিংগ আছে। আৰু আপুনি জানি আচৰিত হ'ব যে এই শিৱলিংগটো বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক শিৱলিংগ। এই শিৱলিংগটোৰ নাম হৈছে ভূতেশ্বৰ মহাদেৱ। আজি এই শিৱলিংগটো সমগ্ৰ বিশ্বৰ এক আকৰ্ষণৰ তথা গৱেষণাৰ কেন্দ্ৰবিন্দু। আৰু প্ৰতিদিন হাজাৰ হাজাৰ ধৰ্মালু ব্যক্তি এই অদ্ভুত শিৱলিংগটো দৰ্শন তথা পূজা কৰিবলৈ আহে। কিন্তু এয়া হৈছে ভূতেশ্বৰ মহাদেৱ শিৱলিংগটোৰ বৰ্তমান। আপুনি যদি ভূতেশ্বৰ মহাদেৱ শিৱলিংগটোৰ ইতিহাস গম পায়, আপুনি অবাক হৈ ৰ'ব। আজিৰ পৰা বহু বছৰ আগতে যেতিয়া ভাৰতবৰ্ষত জমিদাৰী প্ৰথা প্ৰচলন আছিল, তেতিয়া এই ঠাইটুকুৰাত শোভা সিং নামৰ এজন জমিদাৰে খেতি কৰিছিল। এদিন সন্ধিয়া শোভা সিঙে কাষতে থকা ঘন জংঘলখনৰ পৰা ষাঁড় গৰুৱে চিঞৰা শুনিলে। অলপ সময় পিছত এই একেটা দিশৰ পৰাই ষাঁড় গৰুৱে চিঞৰাৰ লগতে বাঘে গৰজা আৰু টিলিঙাৰ শব্দ বতাহত ভাহি আহি তেওঁৰ কাণত পৰে। প্ৰথমে তেওঁ এই শব্দবোৰ আওকাণ কৰিলে, কিন্তু যেতিয়া এই শব্দ বাঢ়ি গৈ থাকিল, তেতিয়া তেখেতে তেওঁৰ কেইজনমান বন্ধুৰ সৈতে এই শব্দৰ উৎস আৰু ৰহস্য বিচাৰি অৰণ্যলৈ ঢাপলি মেলে। তেওঁলোকে গৈ অৰণ্যৰ মাজত এটি ডাঙৰ শিল ইয়াৰ উৎস হিচাপে বিচাৰি পায়। প্ৰথমে তেওঁলোকে এই শব্দ শিলটোৰ পিছৰ পৰা অহা বুলি ভাবিলে। কিন্তু যেতিয়া তেওঁলোকৰ চকুৰ সন্মুখতে পুনৰাই এই শব্দটো ওলাল, তেওঁলোক ভয়ত ইয়াৰ পৰা পলাই কাষৰ গাঁৱলৈ যায়। গাঁৱত গৈ তাৰ ৰাইজক গোটেই ঘটনা বৰ্ণনা কৰে। কথা শুনা মাত্ৰে গাঁৱৰ ৰাইজে মিলি এই শিলটোৰ আশে পাশে বাঘ বা ষাঁড় গৰু থকা বুলি বিচাৰিব ধৰে। কিন্তু গোটেই অৰণ্য বিচাৰি চলাত কৰিও তেওঁলোকে বাঘ বা ষাঁড় গৰুৰ কোনো সুমুহূৰ্ত নাপালে। আৰু তেতিয়াই ৰাইজে গম পালে যে এই শিলটো কোনো সাধাৰণ শিল নহয়, এয়া দেৱাদিদেৱ মহাদেৱৰ অংশস্বৰূপ এক অলৌকিক শিৱলিংগ। তেতিয়াৰ পৰাই ৰাইজে এই শিৱলিংগ সদৃশ শিলটোৰ পূজা অৰ্চনা কৰা আৰম্ভ কৰে। আৰু লাহে লাহে বাঘ, ষাঁড় গৰু তথা টিলিঙাৰ শব্দ নোহোৱা হৈ যায়। ইয়াতেই এই বিস্ময়কৰ শিৱলিংগটোৰ ৰহস্য শেষ নহয়। আপুনি জানি আচৰিত হ'ব যে এই ভূতেশ্বৰ মহাদেৱ শিৱলিংগটোৰ আকাৰ বছৰে বছৰে ডাঙৰ হৈ গৈ আছে। আৰু
আপুনি আজি এই ভিডিঅ'টো চাই থকাৰ সময়তো এই শিৱলিংগটো অলপ বাঢ়িছে আৰু গৱেষণা কৰি পোৱা গৈছে যে এই শিৱলিংগটো প্ৰতি বছৰে 6 পৰা 8 ইঞ্চিলৈকে বাঢ়ে। কি আচৰিত নহয়নে? আপুনি কি ভাবে আমাক কমেন্ট কৰি জনাবচোন। এই লিংগটোৰ কাষতে এটি জলধাৰাও আছে আৰু এই জলধাৰা লাহে লাহে প্ৰতি বছৰে ওপৰলৈ উঠি আহি আছে। আমাৰ ধৰ্মগ্ৰন্থ আৰু পুৰাণতো এই ভূতেশ্বৰ মহাদেৱ শিৱলিংগটোৰ উল্লেখ আছে আৰু পুৰাণ অনুসৰি এই শিৱলিংগটোৰ নাম ভপুৰা মহাদেৱ। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। যদি আপুনি আমাৰ এই ভিডিঅ'টোত নতুন কিবা কথা গম পালে তেন্তে ইয়াক আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো দবাই দিব। তেন্তে আজিলৈ ইমানেই। পুনৰ এনেকুৱা এক ৰহস্যময় ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।